আজি আমাৰ বেকাৰীৰ অন্তিমটো দিন আৰু আজি আমাক কাপ কেকৰ ওপৰত আইচিং কৰা শিকালে বাইদেৱে আৰু ব্লেক ফৰেষ্ট কেক আৰু এনে এটা কেক বনাইছে আৰু তাৰ ওপৰত আইচিং কেনেকৈ কৰিব লাগে সেয়া টেকনিকখিনি আমাক আজি খুব সুন্দৰভাৱে শিকাই দিলে আভা বাইদেৱে সুন্দৰভাৱে আমাক প্ৰশিক্ষণ দিয়াইছে কেকৰ ওপৰত ওপৰখিনি কাটি দিলোঁ এইটো ওলাই গ'ল নাই ওলাই গ'ল দেখিছে এইটো এনেকৈ ৰ'জটোৰ কাৰণে প্ৰথমতে মই ৰ'জ এটা বনাম তাতে অলপ এনেকৈ ওখ কৰি লৈছোঁ তাৰপিছত এই বস্তুটো যে মোটা যিখিনি বহল আছিলে বহলটো তলফালে লৈ এয়া ওপৰত এই তলত দি পেলাই ওপৰতে এনেকৈ যেনেকৈ হাতেৰে দিব তেনেকৈ কিবা নহয় কিবা ডিজাইন ওলাব ডিজাইন ওলোৱাকৈ ভিতৰত আমি বেছি কম লগোৱাটো নিজৰ কথা ভিতৰত দিলে মই অকণ বেছিকৈ ক্ৰীমবোৰ দিওঁ বেছি দিব পাৰে কমকৈ দিওঁ কমকৈ দিব পাৰে তাৰপিছত আমি এই চকলেট দিছোঁ গ্ৰীণ কৰিলোঁ এইটো ব্লেক ফৰেষ্টৰ বনাইছোঁ ব্লেক ফৰেষ্ট blueberry jam type কিন্তু মানে স্প্রেডেবল হয় Mala's blueberry is the strawberry use করব আপনি blueberry কি use করব ব্ল্যাকবেরি বানালে আপনি ব্ল্যাক ফরেস্ট চেরি ফ্রাস্ট ইউজ করবেন এটা এনে
এতিয়া আমি ইয়াতে এই কেকৰ হেৰিবোৰ ওলাইছে ন, এইবোৰ তাৰ সেইটো কটিং কৰি দিম। কেকৰ ওপৰত কালাৰ দিলে আৰু কালাৰটো বেলেগ হৈ যাব। আপোনাৰ কি কালাৰ দিয়ে? কি কালাৰ দিয়ে? কিন্তু ব্লেক ফৰেষ্টটো মানে ইউজুৱেলি হোৱাইটে বনাই দিয়ে। মানে ব্লেক হোৱাইটটো কালাৰটো ভাল লাগে। ফ্ৰিজত থৈ দিম। ওপৰত ফাইনেল কটিং ফ্ৰিজত থৈ দিম। মইশ্চাৰটো থাকিবৰ কাৰণে স্পঞ্জি টাইপ। এইখিনি অকল ক্ৰীমেই ন, বেলেগটো একো নাই? নাই ব্লুবেৰী ষ্ট্ৰবেৰী পায়, ষ্ট্ৰবেৰী আছে নেকি? পাইনাপল পায়, এনেকৈ মানুহৰ ডিমাণ্ড অনুযায়ী পাইনাপল বনাব পাৰি, কিবা বনাব পাৰি। বনাই খাব পাৰি। প্ৰফেশ্যনেলবিলাকে বেলেগ বেলেগ কাটাৰো বৰ্ডাৰ তলৰ বৰ্ডাৰ, কিন্তু আপোনালোকে জেগালি আপুনি পিপিলে
ডিজাইনিং লাগে। ডাঙৰখিনি তলফালে ন? অঁ, ডাঙৰটো তলফালে কেঁচি মাছৰুম ৰিচাৰ্চ সেইটো সোলানত অৱস্থিত। সোলান হিমাচল প্ৰদেশৰ এখন ডিষ্ট্ৰিক্টৰ নাম। খুব সুন্দৰ ঠাই, মনোৰম ঠাই, ক্লাইমেটটো খুবেই ভাল। শ্বিলঙৰ মনালিছা বৰ্মন, পল্লৱী বৰ্মন। আজি আছিলে আমাৰ বেকাৰী ট্ৰেইনিঙৰ অন্তিমটো দিন আৰু আমাক সকলোকে চাৰ্টিফিকেটবিলাক ডিষ্ট্ৰিবিউট কৰিলে আৰু আমি চাৰ্টিফিকেট পাই খুবেই আনন্দিত। কিন্তু এটা কথাই দুখ লাগিছে, আমি ছাৰ বাইদেউসকলক আজিৰ পৰা দেখা নাপাম আৰু আমাৰ ফ্ৰেণ্ডবিলাককো আমি দেখা নাপাম। সকলোকে এইকেইদিন লগ পাই খুব ভাল লাগিছিল। আজি 4 দিন কেনেদৰে পাৰ হ'ল আমি গমেই নাপালোঁ। আমি বাইদেউৰ লগত ফটো একপি উঠিলোঁ আৰু ব্লেক ফৰেষ্ট কেকটোৰ ৰেচিপিটো পাই আমাৰ খুব ভাল লাগিলে। চ' আজিলৈ আহোঁ ফ্ৰেণ্ডছ, বাই বাই।